নমস্কাৰ, মহানুভৱতাৰ এক নতুন খণ্ডলৈ আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ। আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় মধুমেহ বা ডায়েবেটিছ ৰোগীসকলে কেনেকৈ ডায়েবেটিছ ৰোগটো ঘৰতে বহি দমাই ৰাখিব পাৰে তাৰ ওপৰত থুলমূল আলোচনা এটা কৰিম বুলি ভাবিছোঁ। বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষাত প্ৰকাশ পোৱা মতে মধুমেহ ৰোগত আক্ৰান্ত হৈ প্ৰতি বছৰে 30 লাখ লোক অকালতে প্ৰাণ হেৰুৱায়। আমাৰ দেহত থকা অগ্নাশয় গ্ৰন্থিৰ মাজভাগ বিটা কোষবোৰে অধিকাৰ কৰি থাকে, যিবোৰে ইনচুলিন নামৰ হৰমন নিঃসৰণ কৰে। কিবা কাৰণত সেই কোষবোৰত অকামিলা হ'লে দেহত ইনচুলিনৰ নাটনি হয়, যাৰ পৰিণতি স্বৰূপে লোকজনৰ তেজৰ চেনিৰ পৰিমাণ বৃদ্ধি পায় আৰু সেই বিকাৰকে মধুমেহ ৰোগ বুলি কোৱা হয়। এই ৰোগত আক্ৰান্ত লোকে সঘনে প্ৰস্ৰাৱ কৰি থাকিব লাগে বাবে এই ৰোগক বহুমূত্ৰ বুলি আখ্যা দিয়া হয়। অবিৰতভাৱে চেনি বাঢ়ি ওলাই যোৱাৰ ফলত দেহ দুৰ্বল হয়, ওজন কমে আৰু পানীৰ পিয়াহ বাঢ়ে। খাদ্য গ্ৰহণৰ সাৱধানতা অৱলম্বন কৰি নিয়মীয়া দৈহিক পৰিশ্ৰম কৰিলে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। সেইবাবে চিকিৎসকসকলে এই ৰোগীক খাদ্য গ্ৰহণৰ বেলিকা বাছ বিচাৰ কৰি সংযমী হ'বলৈ পৰামৰ্শ দিয়ে। ৰোগীয়ে প্ৰথমতে দেহভৰ সূচক নিৰ্ণয় কৰাটো প্ৰয়োজন, যিটো দৰাচলতে দেহৰ ওজন তথা উচ্চতাৰ অনুপাত মাথোন। বিশেষজ্ঞসকলৰ মতে দেহৰ ওজন কমাই ৰাখিব পাৰিলে ডায়েবেটিছ ৰোগীসকলৰ ছুগাৰৰ পৰিমাণ কমি থকা দেখা যায়। অধিক পৰিমাণে ভক্ষ্য আঁহ থকা খাদ্য গ্ৰহণ কৰিব লাগে। ৰোগীয়ে উখোৱা চাউল খোৱাটো ভাল। আলু পৰিহাৰ কৰি ময়দাৰ পৰিৱৰ্তে আটা, চেনিযুক্ত খাদ্যৰ সলনি আঁহ থকা খাদ্য গ্ৰহণৰ অভ্যাস কৰিব লাগে। কেতবোৰ খাদ্য পাচন নলীত ততালিকে চেনিত পৰিণত হয়, যিবোৰ মধুমেহ ৰোগীৰ বাবে অপকাৰী, কিয়নো এনে খাদ্যই কম সময়তে তেজত চেনিৰ মাত্ৰা বৃদ্ধি কৰে। আৰৈ চাউলৰ ভাত, ময়দাৰ ৰুটি, আলু, মিঠাই আদি এনেধৰণৰ খাদ্য যিবোৰ ৰোগীয়ে পৰিহাৰ কৰিব লাগে। শাক-পাচলি, ফল-মূল আদি খোৱাত কোনো মুঠেও বাধা নাই। শস্যৰ বীজ, বাদাম, চৰ্বি নথকা যেনে শহাপহুৰ মাংস, কুকুৰাৰ মাংস, সাগৰীয় খাদ্য আদি ভক্ষণ কৰাত অসুবিধা নাই। অকাৰী চাউল, বাকলি নগুচোৱা গমৰ আটা, মাহজাতীয় শস্য আদি ভক্ষ্য আঁহ তথা প্ৰটিনৰে সুসমৃদ্ধ হোৱা হেতেকো মধুমেহ ৰোগীৰ উত্তম খাদ্য, কিয়নো এইবোৰে তেজত চেনি নবঢ়ায়। মাছত থকা ওমেগা-3 স্নেহ এচিডে মগজু তথা অক্ষিপটৰ বিকাশ আৰু কাৰ্য সম্পাদনাত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই দেহৰ জ্বলা-পোৰা উপশম কৰাৰ লগতে কলিজাৰ সুস্বাস্থ্য বৰ্তাই ৰাখে। মগজুৰ 60% স্নেহ পদাৰ্থৰে গঠিত বাবে ইয়াৰ কাৰ্য কুশলতা ওমেগা-3 বৰঙণি অন্যান্য। শৰীৰৰ বৃদ্ধি তথা বিকাশৰ বাবে অপৰিহাৰ্য প্ৰটিন পাবলৈ মানুহে মাংস খায় যদিও মধুমেহ ৰোগীয়ে চৰ্বিহীন মাংস মাজে সময়ে খাব পাৰে। মিঠাই খালে তেজৰ চেনিৰ পৰিমাণ বাঢ়ে, যি অৱস্থা মধুমেহ ৰোগীৰ বাবে ক্ষতিকাৰক। কিন্তু সুস্বাস্থ্যৰ বাবে গ্ৰহণ কৰা খাদ্যৰ লগতে মিঠাই খালে অসুবিধা নাই, কিয়নো এনে কৰিলে তেজত চেনিৰ পৰিমাণ মধ্যমীয়া হৈ থাকে। শৰীৰৰ বাবে উপযোগী চৰ্বি গছ-গছনি তথা মাছৰ পাব পাৰি। জলফাইৰ তেল, বাদাম, নাচপতি আদি উত্তম। নিমখ কম পৰিমাণে খাব লাগে। মধুমেহ ৰোগীয়ে মাখন, কঢ়া গাখীৰৰ খাব লাগে। চয়া গাখীৰ উপযোগী। ঘি, মাখন, পনীৰ, ক্ৰীম, চীজ আদি খাব নালাগে। দিনে 2 পিয়লাতকৈ অধিক কফি বা চাহ খাব নালাগে। তিতা কেৰেলাত অধিক মাত্ৰাত উদ্ভিদ ইনচুলিন থাকে বাবে ভক্ষণ কৰিলে তেজত চেনিৰ মাত্ৰা কমে। এগিলাচ পানীত চাহ চামুচৰে এচামুচ কেৰেলাৰ গুড়ি মিহলাই প্ৰতিদিনে খালে সুফল পায়। মধুমেহ নিয়ন্ত্ৰণ কৰাত মিঠি গুটিৰ ভূমিকা অন্যান্য। খাদ্যত মছলা হিচাপে ইয়াৰ ব্যৱহাৰ হয়। এই ৰোগ প্ৰতিৰোধ তথা নিয়ন্ত্ৰণ কৰাত ক'লা জামুৰ অৰিহণা অসাধাৰণ। ইয়াক গুটিত থকা গ্লুক'ছাইডে শ্বেতসাৰক চেনি হ'বলৈ নিদিয়ে আৰু সেইবাবে গুটিৰ গুৰি
সেৱন কৰি বেমাৰীয়ে সুফল পাব পাৰে। প্ৰস্ৰাৱত বাহিৰ হোৱা পটাছিয়াম নহৰুৱে পূৰ কৰে। ইয়াত থকা দষ্টা আৰু গন্ধক ইনচুলিনৰ উপাদান। ইয়াৰ ৩-৪ ফুটা প্ৰতিদিনে খালে ৰোগীয়ে সুফল পোৱা দেখা যায়।